Style dari korea lo mane kalabar भैया कितना टाइम लगेगा? बस 2 मिनट 2 मिनट 2 मिनट में होगा? ठीक हो जाएगा এইখন আছে আজিৰ থালি দুপৰীয়াৰ থালি আৰু এইখন তলতো কিবা আছে বাৰু हेलो नमस्कार एक मैं सुप्रेना कितने आरम्भ करूँ आज भिडिओ सबले गई धमाका कारण गई आसो मेমৰ घरলৈ মানে मेমৰ पार्लारলৈ जो आम डाँगर माला महंत फुआ मेम आगते जो भिडिओবোৰ चाइছে गमे पाइছে तेতিয়াह'লে माला महंत फुआ मेমৰ ওচৰলৈ গৈছোঁ कारण আজি হৈছে আমাৰ চাৰ্টিফাইড দিয়ে কেতিয়াবাই মানে চাৰ্টিফিকেট দিয়ে কেতিয়াবাই গৈছিল কিন্তু এনেকৈ পাব্লিক কৰা হোৱা নাছিলে জাষ্ট এনেই চাৰ্টিফিকেটখন লৈ থৈ দিয়া গৈছিলে এতিয়া আৰু আজি মানে মেমৰ সুবিধা আমাৰ সুবিধা গোটেইবোৰ মিলাই আৰু আজি আমি মানে ডেটটো লৈছোঁ তো গৈ আছোঁ কেনেকৈ কি কৰোঁ দিনটো এই জাষ্ট ওলাইছোঁ তো চাই দেখিব ভিডিঅ'টো আমি আদাই পালোঁ কিবা পালোঁ গম পোৱা নাই চাংচাৰি পালোঁ চাগে আমাৰ পৰবে আহি পালে বাইদেউহঁত মানে ৰখি যাব লগা হ'ল চাৰিআলিত আমি অকণমান আগবাঢ়ি দিওঁ ব্ৰিজ পোৱা নাই এতিয়ালৈ আমি আকৌ আহি ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ মানে শৰাইঘাট ব্ৰিজ পালোঁ এইখন নতুনখন আমি পুৰণখানেৰে যাই আছোঁ যিহেতু যাওঁতে মানে নতুন পুৰণখানেৰে যাব লাগে আহোঁতে আকৌ নতুনখানেৰে আহিব লাগে এইখানেৰে যাই যায়ো আছে নহ'লে সেইপিনে নাহে যায়ো আছে গাইছে গাড়ী বৈ যায়ো আছে কাই মাৰুতিখন যাই আছে তাতে ভাত খাইছে নেকি নতুন ব্ৰিজখন হৈ আছে নতুন ব্ৰিজ হ'লে আৰু ন সহজ মানে আমাৰ সহজ হ'ব আৰু তো গাইজ প্ৰায় আমি আহি পালোঁ মেমৰ ঠাই গৈ উঠি যাব লাগিব ৰাজগড় বিহুদলি বুলি কয় নাম আমাৰ ডাঙৰ মেম প্ৰিয়ংকা এইফালে ৰুমি বাইদেউ দেখাই থৈ দিয়া ফটোখনতে গম পাইছোঁ ৰুমি যে শকত আছে একফাল্লা শকত আছে হাতলত নিদিয়ে ঠাই কৰোঁ আমি আমাৰ ঠাই মালা মহন্ত হিয়াৰ বিউটি স্পেচিয়েলিষ্ট হল ইমান আহিবাৰ ফালে এখন আছে আগতে দেখাইছোঁ দেখিছে যদি আৰু চাইছে যদি অলপ ডাঙৰ মেমৰ পাৰ্লাৰ নিজৰ প্ৰডাক্ট কাম চলি আছে এইফালে আছে বাইদেউ style dari korea lo mane kalabar আমি ready apply গামছা সব ready
হ'ব দিয়ক এই প্ৰিয়ংকাৰ ফালে চাব এইফালে চাব ৰ'ব অলপ এইফালে ফটো তুলবি নহয় another achievement তাতে আৰু উঠা আছে Okay. Rumi ba? Cha. No. এটা আমাৰ বাইদেউৰ মানে কাম চলি আছে আৰু এইটো ফটো তোলা চাৰ্টিফিকেট লৈ পেলাই আমাৰ মেম বহি গ'ল another experiment guys তো আমি ওলাই দিলোঁ ইয়াৰ পৰা এতিয়া যাম ফেঞ্চি আমি যিহেতু বিহু দলি আছোঁ মানে ঠিক আছে ৰাজঘৰত আছোঁ এতিয়া ৰাজঘৰৰ পৰা যাই আছোঁ ফেঞ্চিলৈ অলপ শ্বপিং আছে এনেকৈ যাই থাকিম আৰু ওলালোঁ মানে ইয়াৰ পৰা তাৰপৰা যাই যাম দূৰৰ পৰা দেখাই দিওঁ এইখন ইমাজিক মালমন্তপ্ৰিয়া কি কৈছা আমি মালিগাঁও পালোঁ মালিগাঁৱত আকৌ অকণমান কুঁহিয়াৰৰ ৰস খাই পেলাই এনাৰ্জিটো লৈ লওঁ हेलो भैया कितना टाइम लगेगा बस 2 मिनट 2 मिनट 2 मिनट में होगा ठीक हो जाएगा মালিগাঁও ব্ৰিজত তলত আছোঁ এতিয়া আমি খাদ্যটো খাব যাম তাৰমানে মা মনসাত এইখন সুন্দৰ চিনাৰী দি ব্ৰিজখন বনাই থৈ দিছে তলত সুন্দৰ দৃশ্য দেখাই আমি এইবাৰ আহি আছোঁ পেট পূজা কৰিবলৈ যাম এতিয়া যাম আমি মা মনসা নে মা কামাখ্যা মা মনসাত যাম নাই দি হেয়া পুট উঠি আছে একো শুনা পোৱা নাই খাদ্য খাবৰ কাৰণে আমি গলি পাইছোঁ আহি দেখছি ক'ত আছিল পাইছে নেকি নানাচা হোটেল আচ্ছা গাইছ এইখন হৈছে মেনু মই বাৰু চিকেন কাৰী এটা ল'লোঁ আৰু আইজোং ৰাইচ ল'লোঁ এই লৈছে স্মল ফিছ এইটো স্মল ফিছ লোকেল মাছ ভালে লাগছে আৰু মা মনসাৰে গপচপ কৰি আছে ইয়াতে অকলে গৰম দিনত একেবাৰে গুৱাহাটী আহান হৈ যায় তুমি কিয় নাক লাৰি আছা
এইখন আছে আজিৰ থালি দুপৰীয়াৰ থালি আৰু এইখন তলতো কিবা আছে বাৰু আহি পেলাই অকণমান হাৰ্ডিক্সৰ শ্ব'ৰুমত সোমাই দিলোঁ মই বোলে চেণ্ডেল লাগে বাইদেউ মোক কিন্তু নালাগে দেই আৰু গোটেইকেইটাই সোমাইছোঁ যিহেতু বহুত গৰম অকণ বোলো এচিৰ হাৱাই খাই যাওঁ চেণ্ডেল ভাল লাগছে কিন্তু এই ফাৰ্ষ্টযোৰ ছেকেণ্ড হেৰিৰ ফাৰ্ষ্টযোৰ ছেকেণ্ড ফ্ল'ৰৰ ফাৰ্ষ্টযোৰ অঁ মোৰ ভাল লগা নাই মই সেনেকুৱা টাইপৰ চেণ্ডেল ভাল নাপাওঁ তিনি মানুহৰ নাপাওঁ কালেকশ্যন ফাৰ্ষ্ট ইয়াতে টিকটটো কৰি লওঁ বাৰু এনেকৈ ধৰ্মৰ পৰা চাই লওঁ ৰ মই কলা ধুই দেখিছিলোঁ পাৰ্কৰ ভিতৰত সোমাইছোঁ পাৰ্কৰ ভিতৰৰ মানে হেৰিখিনি মই বেলেগকৈ দেখাবলৈ চেষ্টা কৰিম সেইকাৰণে এইটো ভিডিঅ'ত অকণমান বাৰু এড কৰি দিছোঁ পাৰ্কৰ ভিডিঅ'টো এটা দীঘল চাই বনাই দিম আৰু এতিয়া পাৰ্কৰ ওলাই লওঁ বাৰু পাৰ্কৰ পৰা আকৌ ভিডিঅ'টো শেষ কৰিব কালে আগবাঢ়িলোঁ লাষ্টত ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণে মই বোলো মেমৰি হিচাপেও থাকি যাওক আৰু ফটোকেইখনো এড কৰি দিওঁ এনেকৈ আৰু ভিডিঅ'টো শেষ কৰোঁ এতিয়া আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ এটা স্মৃতি হৈ ৰ'ল এই দিনটো জীৱনৰ এক নতুন প্ৰাপ্তি এই প্ৰাপ্তিৰ আঁৰত থকা মানুহ দুজনীৰ নাম ল'বই লাগিব নিজৰা শৰ্মা বাইদেউ আৰু মালা মহন্ত ভুৱা বাইদেউ বিশেষ ইমানখিনি পাত্ৰীৰ কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ নিজৰা শৰ্মা বাইদেউ এতিয়া আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ এতিয়া ভিডিঅ'টো সামৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাৰে তেতিয়াহ'লে বাই বাই লাভ ইউ টেক কেয়াৰ